নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ আকৌ এবাৰ নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলত স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ বহুত দিন পাছত এটা ভিডিঅ'। মই অলপ ঘৰুৱা সমস্যা আছিল, মানে ৰোগী এজন লৈ মেডিকেলত দৌৰা-দৌৰি কৰাৰ কাৰণে অলপ ভিডিঅ' বনোৱাত সময়টো পোৱা নাছিলোঁ। সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। এই ভিডিঅ'ত আপোনালোকে দেখা পাব অসম ফৰেষ্ট গাৰ্ডৰ যিবিলাক পোষ্ট আছিল, AFPF কনষ্টেবল, এক্সাইজ কনষ্টেবল আৰু জেল ৱাৰ্ডাৰ আৰু বেলেগ বেলেগ যিবিলাক পোষ্ট আছিল, সেইসকলত যিসকলে আপোনালোকে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই বা আপোনালোকৰ ফিজিকেল হয়তো ভাল হৈছে কিন্তু অলপ মাৰ্ক কম থকাৰ কাৰণে আপোনালোকে হয়তো ৰিটেন এক্সামৰ কাৰণে কোৱালিফাই হয়তো হোৱা নাই। তো সেইসকলৰ কাৰণে মনটো হয়তো আপোনালোকৰ বহুতৰে বেয়া হৈ আছে। তো আপোনালোকে মনটো বেয়া নকৰিব, কিয়নো অসম পুলিচতে বুলি নহয়, বৰ্তমান সময়ত বহুতো ডিপাৰ্টমেণ্টত পোষ্ট মুকলি হৈয়ে থাকে অনবৰত। তো সেইবিলাক পোষ্টতো আপুনি ট্ৰাই কৰি চাব পাৰে। আপুনি যদি ট্ৰাই নকৰে তেতিয়াহ'লে কিন্তু আপুনি চাকৰি কেতিয়াও নাপাব। তো ট্ৰাই অনবৰত কৰি থাকিব লাগিব। হয়তো কিছুমানৰ বহুতে হয়তো প্ৰথমবাৰৰ কাৰণে এক্সাম দিছিলে অসম পুলিচত, আৰু এনেকুৱা হয়তো কেণ্ডিডেটছ বহুত আছে যিসকলে হয়তো ট্ৰাই কৰি আছে অনবৰত। হয়তো কপালটো অলপ বেয়া হোৱাৰ কাৰণে আপোনালোকে চাকৰি এতিয়ালৈকে পোৱা নাই। তো সেইসকলৰ কাৰণে মই কৈছোঁ, তো আপোনালোকে গোটেইকেইটাৰ কাৰণে মই একেলগে ক'ব বিচাৰিম যে আপোনালোকে ট্ৰাইটো অনবৰত কৰিয়ে থাকক। যিসকলে আপোনালোকে এডমিট কাৰ্ড পোৱা নাই সেইসকলক কৈছোঁ, আৰু যিসকলে আপোনালোকে ইতিমধ্যে এডমিট কাৰ্ড পাই গৈছে ৰিটেন এক্সামৰ কাৰণে, আপোনালোকৰ কম্বাইন ৰিটেন এক্সাম যিহেতু পতা হৈছে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনাৰ ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, এক্সাইজ কনষ্টেবল, জেল ৱাৰ্ডাৰ আৰু বেলেগ বেলেগ যিবিলাক পোষ্ট আছিল সেই পোষ্টৰ একেলগে আপোনালোকৰ এপ্ৰিল মাহৰ 9 তাৰিখে আপোনালোকৰ কাৰণে কম্বাইন ৰিটেন এক্সাম পতা হৈছে। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে। তো যিসকলৰ এডমিট কাৰ্ড পাইছে আপোনালোকৰতো বহুত শুভেচ্ছা মোৰ ফালৰ পৰা থাকিল, আৰু সকলো সময়তে থাকিব। তো আপোনালোকে ভালদৰে ৰিটেন এক্সামটো দিয়ক। আৰু আপোনালোকৰ যিসকলে ৰিটেন এক্সাম দিবলৈ গৈ আছে সেইসকলক জনাব বিচাৰিছোঁ, আপোনালোকৰ ভাল এটা সুবিধা আছে যে আপোনালোকৰ কোনো নিগেটিভ মাৰ্ক নাই। যিহেতু আপোনাৰ ফৰেষ্টাৰৰ যিটো পোষ্ট আছিল সেই পোষ্টত কিন্তু আপোনালোকৰ নিগেটিভ মাৰ্ক ধৰা আছিল। তো আপোনালোকৰ ভাল এটা সুবিধা আছে যে নিগেটিভ মাৰ্ক নাই। আপোনালোকে হয়তো কিছুমান কুৱেশ্যন নাজানিলেও আপোনালোকে হয়তো অনুমানিক হিচাপে টিক মাৰ্কটো দিব পাৰিব, আৰু যদি কপালটো ভাল থাকে আপোনাৰ শুদ্ধ হৈ যায় তেতিয়া আপুনি মাৰ্ক পাই যাব, আৰু যদি নহয় তেতিয়াহ'লেতো আপোনাৰ মাৰ্ক নাপায় কিন্তু আপোনাৰ মাৰ্ক কাটা নাযায়। তো সেইটো এটা প্লাছ পইণ্ট আছে আপোনালোকৰ কাৰণে। তো আপোনালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল যিসকলে আপোনালোকে এক্সামত বহিব গৈ আছে, বিশেষকৈ ৰিটেন এক্সামত। তো যিসকলে আপোনালোকে পোনপ্ৰথমবাৰে চেনেলটো চাই আছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ কোনো এটা ভিডিঅ' আপুনি মিছ নকৰে। আপোনাৰ বন্ধু আৰু বান্ধৱীসকলৰ লগত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভিডিঅ'টোত এটা লাইক মাৰি দিয়ক।